Hello guys, welcome back to my AC vlog. I hope আপোনালোকৰ সকলোৰে ভাল। আমি টাউনত থাকি কি পাহৰি থাকিলো গাঁৱৰ পৰিৱেশটো, সেইবাবে ভাবিলো আজি অলপ গাঁৱৰ ফালে যাওঁ। বহু বিশেষ মানে এটা ঠাইলৈ আচলতে বৰ ধুনীয়া পৰিৱেশ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান ফেচুৱাল গৈ আছোঁ, কিন্তু গৈ পোৱাৰ আগতে কি ধুনীয়া এটা ভিউ আপোনালোকে চাওক। দুয়োফালে বাগান আৰু ছাইডত গছ ৰুই থোৱা আছে। ৰাস্তাটো বৰ বিশেষ ভাল নহয় বাৰু, কিন্তু হ'লেও গাঁৱলৈ আহিছোঁ যেতিয়া এই পৰিৱেশটোতো পাবই লাগিব। তো এতিয়া লগৰ এটা আছে, লগৰটো ঘৰলৈ যাম। তাৰপিছত আৰু কি কৰোঁ আপোনালোকে চাই থাকক আগলৈ। ভাল এটা গাঁৱৰ পৰিৱেশ মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিমানখিনি পাৰোঁ নাজানো। আৰু ময়ো আচলতে বহুত দিন গাঁৱলৈ অহা নাই, তো সেইবাবে ভাবিলোঁ গৈ চাই আহোঁগৈ আৰু অলপ মানে গাঁৱৰ পৰিৱেশটো অলপ উপভোগ কৰোঁ। বৰ্তমান পালোহি আৰু চব কি ধুনীয়া পৰিৱেশ, চবফালে মানে ধান খেতি কৰিছে। আৰু এতিয়া আমি আচলতে পদুমৰ গুটি বিচাৰি গৈছোঁ, আৰু মানে পদুমৰ যিটো চকলা সেইটো খায়, তো সেইটো কাৰণে আমি গৈছোঁ আৰু আপোনালোকে চাই থাকক। ইমান পিছল নহয়, পলস আছে মাটিটো। আৰু আজিকালিতো গাঁৱৰ ঘৰতো কুঁৱা দেখা পাবলৈ নাই, তো এয়া চাওক কুঁৱা। তো আৰু আছে বৰ ধুনীয়া ধুনীয়া জেগা। এইফালে আমি এতিয়া বৰ্তমান গৈ আছোঁ চাংঘৰ এটা, মানে পানীৰ মাজত আছে আৰু। তো ব'লক যাওঁ আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। আগলৈ গিবনখনো আছে, বেছি দূৰ নহয় মানে লাগিয়ে আছে গিবনখন ইয়াৰ পৰা। আৰু এইবোৰ পানীৰ মাজত, যিহেতু এইটো ঘৰ, এইবোৰ আচলতে মাছ চাছ ধৰিবলৈ ব্যৱহাৰ কৰে বহুত মানুহে, যেতিয়া পানী বাঢ়ি যায় এনেকৈ বৰশী চৰশী টোপাবৰ বাবে। আৰু কিছুমান কথা আচলতে ভাবিলে আচৰিত লাগে, বহুত মানে ভিতৰুৱা জেগা আচলতে। আৰু এইফালে গিবনৰ বৰ্ডাৰটো আছে, তো আৰু ইয়াত নেটৱৰ্কৰ বিশেষকৈ প্ৰব্লেম, নেটৱৰ্ক ইয়াত একেবাৰেই নাপায়। আৰু এয়া চাওক, এয়া গিবনৰ বৰ্ডাৰ, আৰু এইপিনে এইটো এটা এয়া কেবুল কাৰেণ্টৰ মানে ৱাই দি থৈছে, যাতে হাতী চাতি পাৰ হৈ আহিব নোৱাৰে। এয়াই আৰু
আজি আপোনালোকক এয়াই আছিলে এটা সৰু ভিডিঅ'। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈও এনেকৈ যাতে আপোনালোকক ভিডিঅ' দি থাকিব পাৰোঁ, তাৰ বাবে আপোনালোকে অলপ ছাপোৰ্ট কৰে যেন।